ইহঁতৰ তাৰ পৰাই এডাল নিব পাৰি দেখোন, ইহঁতৰ ঘৰৰ মানুহো নাই। হয় দে, ইহঁতৰ তাৰ পৰাই নাও এডাল। ইমান জংঘল হৈছে। কোনে এইটো হে? এই চাল্লা, এই চৰকাৰে অনাময় আঁচনি এইবিলাক বিনামূলীয়া পায়খানা দি থকা দেখা নাই হে? বাহঁৰ তলখন লেতেৰা কৰিব আহিছে ইয়ালে। কোনে এইটো হা? এই কোন হা? ময়ে দিয়ক। মই মানে চিয়া চাব আহিছিলোঁ, আহোঁতে একেবাৰে পেটটো একো মৰে দিলা নহয়। উপায় নাই, এই কাম ফেৰা ইয়াতে কৰিলোঁ আৰু। ইছ, বৰ গোন্ধাইছে হে প্ৰভু। এটা কাম কৰকচোন, কি? এই ছাতিটো ধৰকচোন, মই অকণমান সেই পানীখিনি লৈ আহোঁ। কিবা বেয়া বস্তু খাই আহিছে নেকি হে? ইমান গোন্ধ ওলাইছে। বৰ দিগদাৰ বুজি না, উপায় নাই। এই কি ক'ব, এই পিনে পুখুৰী এটা দেখা পাইছোঁ, এই তাতে যাওঁ বস্তু। হয়, বেয়া নাপাব। বেয়া নাপাব। নাই নাই, কিয় বেয়া পাম? পিছে প্ৰভুক দেখোন চিনি পোৱা নাই। মই মানে সেই চিয়া বিচাৰি আহিছোঁ। হৰাইছি? নহয়, লিকিৰাটো। নাতিনী হৰাইছি? নহয় হে, কি লিকিৰাটোৰ কাৰণে। লিকিৰাটোৰ কাৰণে মানে বিয়া কৰাব? মানে বৰি জীয়া চাব আহিছে? হয় হয়। পিছে আপোনাৰ লিকিৰাটো সেই পঢ়া শুনা চাকৰি বাকৰি কিবা? পঢ়া শুনা আছে, পঢ়া শুনা আছে, চাকৰিও আছে। কি চাকৰি? গুজৰাটত কাম কৰে নহয়, এটা কোম্পানীত, মানে ডাঙৰ কোম্পানীত মেনেজাৰ। মেনেজাৰ? মেনেজাৰ যদি কিবা এটা চিন্তা কৰিব পাৰি। বাকী আপোনাৰ ঘৰুৱা? ঘৰুৱা ঘৰুৱা বৰ ভাল দিয়ক। পিছে মই ভাল বুলি ক'লেনো কি হ'ব, ৰাইজেও ভাল বুলিব লাগিব। মাটি আছে 25 পুৰা মান। 25 পুৰা? হয় হয়। সেই আকৌ ট্ৰেক্টৰ আছে এখন। পিছে আকৌ হেৰি নহয়, এখন ট্ৰেক্টৰ দিটো নৰি, এতিয়া আকৌ এই ৰোৱনীও নাই, চাহ জলপান দিয়া মানুহো নাই, গতিকে বৰ অসুবিধা। সেইকাৰণে সেই ভাবিলোঁ আৰু দুখন কিনি দিলোঁ। 3খন? হয়। আৰু হেৰি, এই এটা বিল্ডিং আছে সৰু সুৰাকৈ, নোহোৱা নহয়। বিল্ডিং আছে? হয় হয়। সেই কিবা ভাবছি নেকি? ৰ'বচোন, এই হেৰি, যদি আপোনাৰ লিখিয়াটো সেনেকুৱা মেনেজাৰ চাকৰি কৰে, মই চিয়া এটা দেখাব পাৰোঁ। মোৰে বৰগিৰি চিয়া, দেখাই শুনাইও ভাল। হয় নেকি? পিছে চাব পাৰি দেখালি। ব'লক পিছে। হেৰি নহয়, আৰু এটা সেই মোৰ কাৰণেও লাগিছিল। আপোনাৰ কাৰণে? হয়। ৰ'বচোন, আপুনি বিয়া নোহোৱাকৈ আপোনাৰ লিখিয়া কেনেকৈ হ'লে? নহয় হে, মোৰ মানে এই মানুহজনী ঢুকাল। তাতে হেৰি নহয়, এই বিল্ডিংটোত আমি দুটাই দুইফালে একেলা থাকোঁ। এই সি থাকে ওপৰত তলত, মই থাকোঁ তলত। গতিকে সেই দুয়োটাই অকলশৰীয়া। সেইকাৰণে মানে ভাবিলোঁ বিয়াখনে পাতা ভাল হ'ব নেকি। শুনকচোন, মই এটা চিন্তা কৰি পাইছোঁ, আপোনাৰ বয়সৰ লগত মিলা চিয়া এটা আছেই। মাত্ৰ অলপ বয়স হ'ব দেই। হ'ব দিয়ক, মিলিয়ে হ'ল। দেচোন, আৰু বয়সত হাড়ডাল শুচি কৰিব পাৰিলেও বহুত নাই, কি ক'ব। পিছে চাৱই যদি ব'লক। পিছে আৰু এটা কথা ৰ'বচোন, আপুনি অলপ ৰওক। সিহঁতক তাত লৈ যাম, খবৰটো দিব লাগিব নহয়, সিহঁত বা কি অৱস্থাত আছে। দেচোন, আপুনি যাই অলপ ভাল দেখা পালি ভাল লাগিব নে, কি কয়? আপুনি এটা কাম কৰক, সেই তাতে যাই অকণমান ৰওক, মই যাই আগতীয়াকৈ খবৰটো দি থৈ আহোঁ। হয় নেকি? বুজি পাইছেনে? পিছে মই তাক পাইছোঁ, গজক পাইছোঁ, মই তাক কৈ খেৰাওঁ। গজু, ৰৈছোঁ। গজু,
এই ৰহে মক্কেল এটা পাইছোঁ এই বুঢ়া এটা আহিছে চিয়া বিচাৰি পৰে সৰু সেইগিলা সোধা নাই মই বুঢ়াৰ ল'ব লাগে পুতেকলৈও লাগে বুঢ়াৰ বোলে 3খন ট্ৰেক্টৰ সাত ভালহে ঘৰ আছে ইয়াকে যিসোপা মাটিৰ কথা ক'লে এটা কাম কৰ বাপাকে বুঢ়াক অলপ ফিৰাওঁ তই এটা কাম কৰ আমাৰ বৌৰে চুইজাৰ পিন্ধাই থৈ দিবি হেই কি কওঁ এই একো নহয় এই মালটো ফিৰাম হে এই বাকীত মাথা মাৰাতকৈ এইটোত মাৰে ভাল তই এটা কাম কৰি বৌৰেক যাই ফাগুনী চুইজাৰযোৰ পিন্ধাই থৈ দিবি ফাগুনীক দেখাম পুতেক ক'লে বৌৰেক বুঢ়ালৈ দেখাম মালটো খাই থাকিম শেষৰ দিনা দিম নহয় বাপাকে বুঢ়াক পাৰা যাবতো পাৰা যাব তই এটা কাম কৰ মই বুঢ়াক মেনেজ কৰি থাকোঁ তই যাই বৌৰেক চুইজাৰযোৰ পিন্ধাবি তাৰপিছত তই গিলা মেনেজ কৰিবি মই যাওঁ মই মেনেজ কৰি আছোঁ তই যা পটকে যা পটকে যা যা মই আহোঁ যা 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 বৌৰে আকৌ ফাগুনীহঁতৰ ঘৰত আছে হয় নেকি মই বুঢ়াক তালৈ লৈ যাম টেনশ্যন নল'বি তই মই আহি আছোঁ হৈ যা বাপেকে আজি বুঢ়া ভাল মক্কেল পাই গৈছোঁ তোৰ লগত মই এটা ইম্পৰ্টেণ্ট কথা আছে ফেলা সেই দেৰি হিচাপত এ ৰহে এইসোপা কাপোৰ মুৰা কাপোৰ সোপা লগাইছে এটা কথা হ'ল কি এই তোৰ এই চুইজাৰ বোলা বস্তুটো আছে নে চুইজাৰে সেই ইহঁতে যি পিন্ধে এনে নিচিনা ফাগুনীহঁতে মোক কিয় থাকব লাগে কিবা এটা কেঁচত লাগে আছেনে তোৰ তাৰ মালটো নাই বাপা হেৰে মই গিলা পিন্ধি পাইছো নেকি জীৱনত নাই নাই ৰ এই টাইটেল আছে নহয় দে আছেতো ন এটা কাম কৰিছো মই একবাৰ পিন্ধিছো এইটো মই চাওঁ তই হে ভাই মোৰ এটা বহুত দিনৰ ইচ্ছা হয়তো একবাৰ চুইজাৰ পিন্ধা চাব মোৰ বহুত দিনৰ ইচ্ছা তই পগলা হৈছে নে কাৰ মৃত্যু হৈছে এটা কাইকেট আহিলে তোক দিব কৈছো হে হ'ব দে কাইকেট মই মেনেজ কৰিম বাকী কাপ মই মেনেজ কৰিম এইবিলাক মোৰ দায়িত্বটো নৰো মই পিন্ধাই হে ভাই তই মোৰ একেবাৰে শাখাটো পূৰণ নকৰিবি নেকি এতিয়া মানে নে কি ইমান ভাল পাওঁ তোক মই হেই ভাগিনি ভালা আছো ভালা মই আনি দিম দুটা কিতাপ তই একবাৰ পিন্ধে ভাই মোৰ একদম বিৰাট ইচ্ছা তোৰ মাথাত অলপ গণ্ডগোল হৈছে নেকি কিবা তেৰি ভাই একো গণ্ডগোল মানে কৰিব চুইজাৰ লৈ গৈছো লাগে যা তই লৈ গৈছো যা প্ৰশ্ন কৰিব নাগে যা যা লৈ গৈছো বাৰু যা হেই একবাৰ পিন্ধে ভাই এটা মোৰ বিৰাট ইচ্ছা মাথা গুনি আৰু মুখটো কৰি আহি তোৰ কাপোৰ আনি পেলাই মোক পিন্ধাই দিছি একো নহয় একবাৰ পিন্ধে একে পিন্ধে তোৰ দুটা ফটো উঠাম মই চাম একবাৰ গোটাই একেবাৰে হে পেহি একো নহয় দে পিন্ধবি দে হয় এখন পিন্ধছো একবাৰ বঢ়িয়া লগা হ'ব দে লাজে লাগবই মোৰ হেই কি বঢ়িয়া লগা হ'ব ৰ মই আনো যাই একেবাৰে ফটাই মানুহে নাই ফটাটো আবাৰ সেইটো পিছত ভাবিম দে কিন্তু তোক বঢ়িয়া লগা হ'বই শুনিছ না তাই ভাগিনি লৈ আছো লৈ ৰ এইগিলা ফটাব লাগিব তই এতিয়া তই পিন্ধিব লাগিব এতিয়া হে পেহি এইখানতে বহিলো বঢ়িয়া হ'ব তোক মই দেহাৰ একফাল হম পাওঁ তই মোৰ এইটো আশা পূৰণ নকৰিবি নেকি এতিয়া তই হে তই বছ বাৰু বহ ফেগুন পেণ্টটো দিয়ে তই বস্তু মোক দিবই ভাই এই তেৰিকা কোনে হয় মই আছো নাই কাইকে মই মেনেজ কৰিম তই কি আমাৰ এটা হুম এইপিনি হুম ক'ত পিন্ধি তই চাওঁ দি একোবাৰ লৈ মই ভিতৰত পিন্ধি আহিব বঢ়িয়া যা তই ভিতৰতে পিন্ধি আজিকালি মিলব ৰ আজি চিকাৰটো এই যা তুই যা অলপমান সহায় কৰি দিবি যা যা অলপমান সহায় কৰি দিবি যাব এইও ভাল ভালকৈ চাই একবাৰ নহয় দেখোন এই তই ভাজি খাই ঘৰত পাইছিলি নাই আকৌ যিটো জীয়া দেখাইছো বৰ লক্ষী এতিয়া জীয়া বুজি পাইছনে গোহানি হ'ল জীয়া দেখাই শুনে ভাল মাত্ৰ অলপ বয়স হৈছে আৰু এটা কথা দেই তাই পটকে ডাঙৰকৈ বিয়া নহওঁ বুলি ক'ব কিবা মেনেজ কৰিব লাগিব বুজি পাইছিনে হ'ব আপুনিও আমাক অলপ মেনেজ কৰিব মই মেনেজ কৰি দিম বাকী বুজি পাইছিনে আপুনি এটা কাম কৰক
এতিয়া যদি বিয়া হওঁ বুলি কয় তেতিয়াহ'লে মই জিলাকে দি লৈ যাম ন হ'ব তেতিয়াহ'লে আৰু চিন্তাই নাই আপুনি এটা কাম কৰক ইয়াতে অলপমান ৰখ ওলাৱা হৈছে নে নাই মই চাই আহোঁ ভালকে দেখা পালে আপোনাৰো দেচোন ভাল লাগব সেইটো হয় কিমান দেৰি কৰি ইহঁতে এইটো হ'লনে নাই হ'লে বৌ হ'লনে নাই চাওঁ চাওঁ লাগি আছে বল হৈছে ৰ হা সোনকালে ওলাই আছো একবাৰ কি হ'ল মেনেজ হ'লনে নাই একদম ক্লিয়াৰ বুঢ়ীক পেট কৰা নাই বা কৈছিল মই মেনেজ কৰিছোঁ আৰু কিবা হয় নেকি হেৰি এটা কাম কৰ মই বুঢ়া ওলাই আহোঁ আহিছে নেকি পাইছি মাত মাত মই বাটত থৈ আছোঁ একে পুৰা ৰেডি হৈছে আহক এয়া অলপ দুখীয়া বুজি পাইছি নে বেলেগ আৰু কথা নাই আলহী এইটোৱে নেকি আলহী এইটোৱে নমস্কাৰ নমস্কাৰ আহক আহক এই এওঁ আমাৰ ইয়াৰ ওচৰৰে আমাৰ গাঁৱৰ ভাল ভাল ল'ৰা আৰু অঁ দে বহক বহক চলাটো চবই পাতি যায় এই এওঁ ৰ'দ পাই বুলি ওচৰতে ঘৰ নে আপোনাৰ অসুবিধাটো হোৱা নাই 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 গজৈ কিবা এখন আনেই বহিবে না ভাগুনি ভাগুনি ক'ত মৰি থাকো পুৰমা আহিছি চকীখন লৈ আহ পটকা ঐ মা আহে কিনো কৰি থাক ঘৰটো সোমাই হয় দে বা এই চকীখন দিছোঁ পেটিকা বক এই ৰচোন শুনছনে পূৰ্ব এই মোৰ বৰগিৰি চিয়া এইটোৱে সৰু মাই হয় 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 ঠিকে আছে নে ঠিকে আছে হয় 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 এই যাচো ভিতৰলৈ যা এই কিবা তামোল চামোল খাত যা হ'ব দে হেৰি এই ডাঙৰটো ভিতৰতে আছে ওলাই আছে সেইকাৰণে অকণমান দেৰি হৈছে মাতি দিয়কচোন একেবাৰে চাই লওঁ আপুনি চব ঠিকে পাব মাত্ৰ ঘৰখন অকণমান দুখীয়া হ'ব হ'ব এইটো কথা নাই একোতো কথা নাই কথা নাই ন আপোনাৰতো মালে মাল হয় নে নহয় অঁ মাত্ৰ অলপ ইয়াক চাব লাগিব অকণমান ই মেনেজ কৰিব এইকেইটা মই কৰি দিম এইগিলা ভাল লাগে আপুনি টেনশ্যন ল'ব নালাগে সেই ভাটিকে কি হ'লে নাহিল এই যাচোন এই তই যা মই যাওঁ অকণমান হয় হয় বেয়া নাপায় মাত্ৰ অলপ ঘৰখন দুখীয়া বেলেগৰ কথা নাই বঢ়িয়া লাগে আহিছি নহয় বঢ়িয়া লাগে তুই এতিয়া ডাঙৰ এ পড়বো হক মিলবো মিলবো না মিলবো তো মিলবো মিলবো ঠিক আছে বহু এ কালারটো ডিসকালার হইছি বুঝছি না কিন্তু ভিতরে ফাউন্ডেশন ঠিক এই মাই এই মাই এই চাহ কাপ বনাইলে আছো যা কি মায়ে বুলছো মু এ তেৰি ডাঙৰ মাই একো নহয় যাছো যা অলপমান চাহ বনাই লাগে যা এ গজু কি ডাঙৰ মাই চাঙৰ মাই মারবো হইছো ৰসু ৰ হুলস্থুল কিয় কৈছ বুঢ়া এটা আহিছি হয় দে সেইকাৰণে চাহ কাপ বনাব দিছো যাছো যা 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 কাপ চাহ বনাই যা মারবা আইলে কোন মানুহ লগত মানে হেৰি আমি মাই বুলি নামাতো যি ঘৰত এতিয়া আপোনাৰ আগত আকৌ লাজ লাগিছে অলপ বেয়া লাগিছে কামকাৰী মাতো অলপ লাজ কৰিয়া ক'তো নাযায় নহয় ঘৰতে থাকে কোনো লেকিয়াৰ লগত কথা পতা নাপাতে আপুনি ভাল জীয়া পাইছে বুজি পাইছে নে অঁ আপুনি ফাইনেল কৰিব পাৰে ইচ্ছা কৰিলি নে কি কৰিব পচন্দ হৈছে নে নাই হে ফাইনেল মানে মই ফাইনেল হৈছে দিয়ক হা এই কোনটো হে এই দুটাই হৈছে দুইটাই পিছে একো নহয় মোৰো পচন্দ হৈছে বুজি পাইছ মোৰো পচন্দ হৈছে মাত্ৰ আপুনি কিবা কৰিব লাগিব হ'ব হ'ব কিনো কথা আছে এইবিলাক আপোনালোক দেশৰ আৰু টকা পইচা থকা মানুহ নে কি নাই সেইটো কথা নহয় এইটোৱে এতিয়া আপোনাৰ বৰিচিয়া হ'ব এই ৰ তই এইগিলা বুজি পোৱা নাই নহয় গম পাবি নহয় এইগিলা যি কৰিব লাগে মই কৰি আছো তো তোৰ পেহাটো মৰি যোৱা নাই নহয় যি চিন্তা কৰো ভালৰ চিন্তা কৰো চাওঁ তামোল দি এখন লাজ কৰিব নালাগে দেউ যিগিলা প্ৰথমত সেনেকে কয়ে মই জানো নহয় যা 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 এইগিলা সংসাৰৰ নিয়মেই ভাগিনি যা 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 হ'ব যা হলি মই ইতে বিয়া নহও কিন্তু এ যা এগলা বিয়া সিয়া ঠিক নকৰবি কাটি না নাপাতো যা মাঘ ফাগুনত পাতি হ'ব যা ৰাইটা হ'ব তোমাৰ ইটা না তই যা যা আকৌ এই সিহঁতৰ কিবা আপত্তি আছে এই নহয় প্ৰভু এইগিলা মেনেজ কৰিব লাগিব শুনছনে আপোনাক কি কৈছো সেই মেনেজখিনি কৰাৰ কাৰণে এইটো এটা মানে কিবা এটা আমাক দিলে আৰু আমি চব
মেনেজ কৰিম আৰু সেইটো কথা হ'ব দিয়ক হ'ব হ'বনে হেৰি আজি কিবা আছে এটা দিয়ক সৰু সুৰাটা এই মানে আজি মই আকৌ সেই চিয়া চাৱাকে আহিলো এ গজু তই মাইকো দিব ওলাইছ আকৌ এই মাটি কাটা চাওক আছোঁ মই বুজাই দিম নহয় তোক এ ৰ মাইকো বিয়া দিব ওলাইছ হেমন্তৰ লগত ঠিক কৰি লৈছো আকৌ আজি তাৰমানে অলপমান বেয়া অন্তৰবিলাকত দুখ লাগে এইটো বিয়া বুলি বুলি আমাৰ হেৰি কৰিছে আৰু আগতে খবৰটো দিব নহ'ল নহয় আপুনিও শিকিগা ওলালে আগতে যদি কৈ থলো বেলেগ হ'ল আপুনিও আহিবতকে সেই বা তলত লগ পালো বুলিহে দেচোন আৰু প্ৰথম দেখা হয়নে নহয় তাকেতো হেৰি কৰিব লাগিছিল এতিয়া কিবা এটা এই মই মানে আকৌ আজি লগত বেছিকৈ পইচা লৈ নাহিলোঁ তথাপিতো কিবা এটা এনেই সেই চাহ তাহ পিছত দিব নহয় এতিয়াতো বিয়া চলিয়ে থাকবো নেকি তেলৰ ভাড়া বিয়া বুজা নাই এনেই কোনজনক হ'ব দে যি আছে বাৰু আৰু একো কথা নাই তোৰ পকেটত লৈ মই গামোচা পিন্ধি আছো হেৰি কৰক এই আজি আৰু আপুনি যাক সিহঁতৰ অলপ মনবিলাক বেয়া লাগি আছে আমি দুইটাই বুজাওঁ নেকি এই বেলা হৈ আহিল গাড়ী বা পাওঁ নে নাই এই হেৰি গজৰি ছটাটো ক'তে চাহ তাহ খাব পাৰে সিহঁতৰ খং উঠি আছে নহয় নকোৱাকে লৈ আহিলো যি আপুনি কিবা আজি হোটেলতে খাই যাব বেয়া নাপাব এইবাৰ আহিলে ভাত খুৱাম যা বেয়া লাগে না মই আছো নহয় টেনচন ল'ব নালাগে হাঁহৰ মাংস খাই নহয় এই হাঁহ মই নাখাওঁ অকণমান সেই বয়স হ'লতো হ'ব পাৰ পাৰ কথা টেনচন নাই হে গজু ৰচোন তহঁতে এই চিয়াটো যে কিয় কন্দাইছ ক'ত বিয়া দিব ওলাইছ হেমন্তৰ লগত হেৰি কৰি থকা নাই এই নহয় মই বুজাম নহয় কি কথা কৈ থাক তোমালোকে এইখিনি মেনেজ কৰিবা মানে সেই চিয়া পিচি পুৰা এই দেখছা নাই সেই আজি কালি কথা বুজাই দিবি যাক যাক আমি ছটাটো মেলিলো মানে হ'ব যাক আকৌ ভাত খাই আহিব নহয় সেইদিনা ৰ'বাচোন মানে নহয় দে হৈছে দে আছে দিয়ক মই আছো আপোনাৰ কি কামোৰে এই তহঁতে কিবা খেলি মেলি লগাই দেব কথাগিলা তহঁতে কি বুজি পাবি মই কিহত মাথা মাৰি আছো মালত মাথা মাৰিছো মালত কিহৰ বেলেগক কষ্ট কৰিব লাগে এইৰকম মাল পালি চাই থাক কি হলে এইযোৰ পিন্ধোতে যদি আমাৰ ইনকাম হয় হা এইযোৰ পিন্ধোতে যদি ইনকাম হয় আমাৰ কি হ'ল বেলেগ কৰিব দিয়া নাই নহয় কাপোৰযোৰহে পিন্ধিব দিছে গজুই মুখখন লাও পাত কচু পাত চুইজাৰ একযোৰ পিন্ধিব নৰে কথা কব জানে কাবাৰ হলেও একবাৰ পিন্ধিব দিছো তো বৰ বক বকাই দিয়া থাক তই হা কিয় বক বকাই থাক কথা কব আহিছি এইবিলাক যি গ'লেও মই কিন্তু বেলেগৰ লগত বিয়া নহওঁ দেই নাংগে দে হ'বলে গজু গাই আৰু বেয়া এইগিলা কিয় কৰে আজি মাও নাই দেউতাও নাই কিয়নো মানদাৰ লগত লৈ আহিব লাগে গোটাই তাকে তো কাকা বনহোঁতে মোক এটা আনি থৈ দিছিল এতিয়া আকৌ এসোপা আনি পেলাই মোক সৰু মানুহ আনি পেলাই এসোপা কাপোৰ চাপোৰ পিন্ধাই পেলাই আমাক আগবঢ়াই দিছে চিয়া চাৱা ওলাইছে দিম নহয় মই গজু আহক তাতে মই কিন্তু বিয়া নহওঁ বেই নাকান্দিয়ে তই কান্দিলে মই কান্দিমে নাকান্দিছোনে মই সেই এওঁলোকৰ ঘৰত গৈছিলোঁ পিছে সেই তেওঁলোকৰ চিয়া দুটাৰ নাম দুটা সুধিব পাৰিলোঁ নাম দুটা কি আছিল জীয়া দুটা তেওঁলোকৰতো এটাহে জীয়া আছে এটা অঁ মইতো দুটা দেখা পালোঁ এটা অকণমান মানে অলপ দুইটাহে চুইজাৰ পিন্ধা হয় এটা অকণমান বয়সস্থ এটা অলপ সৰুফুটীয়া কিন্তু কম বয়সস্থ আমি জনাততো এটাহে জীয়া আছে ফাগুনী নামৰ দুটাতো দেখা নাই পিছে তেওঁলোকৰ এজনে মোক আকৌ লৈ আহিছিল তেওঁলোকৰ সেই পেহাগ হয় বুলি কৈছিল ছোৱালীজনী পেহা
অ' বাতিকাই বাতিকাই নেকি নাজানো মোক বাটতে লগ পালে কৈ পেলাই কৈছে আমাৰ ঘৰত দুটা জীয়া আছে চাই যাব আহক যদি ইচ্ছা কৰে এই বাতিকাই পাইছে যদি আপুনি জালত পচি হে জালত পৰিল জালত হয় এই পিছে সমস্যাই হ'ল সেই মানে অকণমান সেই টকাও দি থৈ আহিলোঁ টকাও দিছে আপুনি পিছে ভালুকৰ গাঁতাত কুঁহিয়াৰ ৰুইছে হে হয় এই তাকেইতো এই 700কে টকা এই কিবা জালতে পালোঁ নেকি হে লগত আৰু এজন আছিল নে আছিল এই অকণমান সেই সৰুফুটীয়া বক কথা কয় নহয় অ' গজু আৰু বাতিৰ জালত পচি সেইকাৰণে আপোনাৰ ইমান লটি ঘটি কিমান টকা নিলে 400 টকা 400 টকা ইছ আচল জালত পৰিছে আপুনি তিয়কাৰ হ'ব দিয়ক উপায়টো নাই পিছে আপোনাৰ ঘৰ এই মোৰ ঘৰ যাব লাগিব কিছু দূৰ এতিয়া আকৌ গাড়ী বা পাওঁ নে নাই দেৰিও হ'ল তাকে ঠিক আছে দিয়ক লগ পাম বাৰু লগ পাম দে বাৰু যাওক বারে গালি লাগে কাপোৰ কানি বাতিকাই ওলাল ৰাতি ধৰ চুৰ গেল কাহি বাতি চব নীলা ধৰ হেলে ৰাইজৰ বস্তু নিচুৰা পাতে সংসাৰ ধৰ চুৰ গেল কাহি বাতি চব নীলা ধৰ হেলে ধৰ চুৰ গেল কাহি বাতি চব নীলা ধৰ হেলে